ইমানখিনি মানুহৰ মাজত গৈ আপুনি কিদৰে তেওঁৰ এই ভৰিৰ ছাপ সংগ্ৰহ কৰিলে, কেনেকৈ আজি এই ৰূপটো পাবলৈ সক্ষম হ'ল? জুবিন দাই মালিচ লৈ খুব ভাল পাইছিলে। এই জুবিন দাৰ ভৰিখনৰ যেতিয়া মই ছাপ ল'বলৈ গৈছোঁ, তেতিয়া জুবিন দাৰ ভৰিৰ তলুৱাত যেতিয়া মই ইমপ্ৰেশ্যন মেটেৰিয়েলটো মই লগাইছোঁ, জুবিন দাক মই যেন মালিচ কৰি আছোঁ, জুবিন দা মই মালিচ কৰিছোঁ আপোনাক বুলি মই মনৰ পৰা অন্তৰৰ পৰা কৈ ধুনীয়াকৈ তেওঁ যাতে দুখ নোপোৱাকৈ, তেওঁ যাতে দুখ নাপায় ভৰি তলুৱাখনত, মই লাহে লাহে যিমান পাৰোঁ ধুনীয়াকৈ। আপোনাৰ মনলৈ কেনেকৈ আহিল যে জুবিনদাৰ এনেকৈ পদযুগল, তেওঁৰ সেই পদযুগলৰ ছাপ এনেকৈ সংৰক্ষণ কৰি থ'ব? কিন্তু জুবিন দাৰ ভৰি ছাপটো ল'ব লাগে, সেই সময়ত মোৰ সম্বিত ঘূৰাই নোহোৱা হৈ গৈছিলে। মোৰ ভাইটি এজনে মোক ক'লে যে দাদা আপুনি এইটো কাম কৰি থ'ব পাৰে, এই জুবিন দা ঢুকোৱাৰ দিনাই বোধ হয় ফোন কৰিলে, এইটো কিবাকৈ সংগ্ৰহ কৰিব। গতিকে সেইকাৰণে মই আগ্ৰহ কৰিলোঁ আৰু মই ৰাইজক জনালোঁ, তেনেকৈ ছাপটো লোৱা হৈছে।